বন্ধুসকল, এয়া আমাৰ ঘৰৰ ওচৰৰ আবেলি সময়ৰ প্ৰাকৃতিক দৃশ্য। প্ৰাকৃতিক সৌন্দৰ্য যিমানেই পান কৰোঁ সিমানেই যেনে খেপা নপলোৱা অনুভূতি। সময় সুবিধা মিলিলেই ওলাও প্ৰাকৃতিক লাৱণ্য উপভোগ কৰিবলৈ। সুবিশাল দুৰ্গম নিৰ্জন পথ যেন কঢ়িয়াই ফুলে হাজাৰ বছৰ পুৰণি কিছুমান অকথিত কাহিনী। সঁচাকৈয়ে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম সৃষ্টিকৰ্তাৰ অপূৰ্ব দান। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য সম্ভাৰে আবেগ অনুভূতিৰ সৃষ্টি কৰে প্ৰতিজনৰ হৃদয়ত। প্ৰকৃতিৰ কোলাত থকা অজস্ৰ মনোমুগ্ধকৰ পৰিৱেশে প্ৰকৃতি প্ৰেমিকক হাত বাউল দি মাতি আছে অতীজৰে পৰা। এয়া শাৰী শাৰী সেউজীয়া পথাৰৰ মনোৰম দৃশ্য। পথাৰত কৃষক ৰাইজক ব্যাপক উৎসাহিত কৰিছে সৰিয়হৰ হালধীয়া ফুলে। নামনি অসমৰ ভিতৰত এক সৰ্ববৃহৎ পথাৰত শ শ বিঘা মাটিত এনেদৰেই আকাশ ৰঙন কৰি ফুলিছে সৰিয়হ। প্ৰকৃতিৰ এনে দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিবলৈ দূৰ দূৰণিৰ মানুহৰ লানি নিচিঙা সোঁতবয়। সৰিয়হ খেতিক লৈ লিখা কবি কমলেশ্বৰ চলিহাৰ কবিতা সৰিয়হনি কবিতাটিৰ শাৰী আপোনালোকক শুনাম। যদিও মই কবিতা ভালকৈ পাঠ কৰিব নোৱাৰোঁ, তথাপি চেষ্টা কৰিছোঁ। সৰিয়হনি কবি কমলেশ্বৰ চলিহা। সৰিয়হ ফুলৰ হালধীয়া ঢৌ নৈৰ দাঁতিত পথাৰখনিত বৰষে নিতৌ মৌ পগলা মনটো উঠিল নাচি ৰূপত অতুল সৰিয়হ ফুল দেখি বাচি বাচি। ইকৰাৰ বাঁহী গছৰ হাঁহি ৰ'দত জলমল তাত ডাবল ভৰাই চাৰে ভৰাই কৰে চলাচল। সৰিয়হ ফুলৰ মল পৰাগবোৰ কলৈ উৰি যায় নাজানো লাগিল গাত মোৰ। দুই এক পয়াৰ শুনাই দিলোঁ আপোনালোকৰ। যদি প্ৰকৃতিৰ এনে মনোৰম দৃশ্য চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেল কথা ছাবস্ক্ৰাইব কৰিব।